অতি সুখবৰ পুনৰ আহিছে অসম চৰকাৰৰ ফালৰ পৰা PNRD অৰ্থাৎ পঞ্চায়ত এণ্ড গ্ৰাম উন্নয়ন বিভাগৰ ফালৰ পৰা 1004টা এছিষ্টেণ্ট BDO GP ছেক্ৰেটাৰী টেক্স কালেক্টৰ এণ্ড GR এছিষ্টেণ্ট ভেকেঞ্চি আহিছে। এই পোষ্টকেইটাৰ কাৰণে কি কি কোৱালিফিকেশ্যন লাগিব, কিদৰে এপ্লাই কৰিব লাগিব, লাষ্ট ডেট কিমান তাৰিখ, গোটেই এই ভিডিঅ'টোত আলোচনা কৰিম। ডিপাৰ্টমেণ্ট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট আছাম, ইয়াৰে লাষ্ট ডেট হৈছে 17/9/2020। ডিপাৰ্টমেণ্ট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট PNRD Assam has released a notification for the recruitment of 1004 assistant block development officer, গাঁও পঞ্চায়ত secretary, junior assistant and tax collector কাম road Mohor vacancy under Commissionerate of Panchayat and Rural Development Assam। পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্টৰ ফালৰ পৰা 1004টা পোষ্ট আহিছে। এছিষ্টেণ্ট ব্লক অফিচাৰ, গাঁও পঞ্চায়ত ছেক্ৰেটাৰী, জুনিয়ৰ এছিষ্টেণ্ট আৰু টেক্স কালেক্টৰ। PNRD আছাম ৰিক্ৰুটমেণ্ট 2020 নম্বৰ 1ত ভেকেঞ্চিটো হ'ল এছিষ্টেণ্ট ব্লক ডেভেলপমেণ্ট আছাম পঞ্চায়ত। টোটেল পোষ্ট দিয়া আছে 39টা। ইয়াৰ বাবে জেনেৰেলৰ বাবে দিয়া আছে 15টা, OBC OBCৰ বাবে দিয়া আছে 10টা, SCৰ বাবে দিয়া আছে 3টা, ST Pৰ বাবে দিয়া আছে 4টা, ST হিলৰ বাবে দিয়া আছে 2টা, PHৰ বাবে এটা, EWSৰ বাবে দিয়া আছে 4টা। চেলাৰী দিয়া আছে 14,000ৰ পৰা 65,500লৈ আৰু লগতে 7,600 গ্ৰেড পে দিয়া আছে। নম্বৰ 2 ভেকেঞ্চিটো হ'ল এছিষ্টেণ্ট ব্লক ডেভেলপমেণ্ট অফিচাৰ WNC। টোটেল পোষ্ট দিয়া আছে 46টা। জেনেৰেলৰ বাবে দিয়া আছে 18টা, OBC OBCৰ বাবে দিয়া আছে 12টা, SCৰ বাবে দিয়া আছে 3টা আৰু STHৰ বাবে দিয়া আছে 2টা, PHৰ বাবে দিয়া আছে 1টা, EWSৰ বাবে দিয়া আছে 5টা। দৰমহা দিয়া আছে 14,000ৰ পৰা 60,500। লগতে গ্ৰেড পে দিয়া আছে 7,600। নম্বৰ 3 ভেকেঞ্চিটো হ'ল এছিষ্টেণ্ট ব্লক ডেভেলপমেণ্ট অফিচাৰ ছিনিয়ৰ গ্ৰাম সেৱক। টোটেল পোষ্ট দিয়া আছে 78টা। জেনেৰেলৰ বাবে দিয়া আছে 33টা, OBC OBCৰ বাবে দিয়া আছে 24টা, SCৰ বাবে দিয়া আছে 6টা, ST Pৰ বাবে দিয়া আছে 9টা, SCHৰ বাবে দিয়া আছে 4টা, PHৰ বাবে দিয়া আছে 3টা, EWSৰ বাবে দিয়া আছে 9টা। চেলাৰী দিয়া আছে 14,000ৰ পৰা 60,500। লগতে গ্ৰেড পে দিয়া আছে 7,600। নম্বৰ 4 ভেকেঞ্চিটো হ'ল গাঁও পঞ্চায়ত ছেক্ৰেটাৰী। টোটেল পোষ্ট দিয়া আছে 5,078টা। জেনেৰেলৰ বাবে দিয়া আছে 220টা, OBC OBCৰ বাবে দিয়া আছে 156টা, SCৰ বাবে দিয়া আছে 40টা, ST Pৰ বাবে দিয়া আছে 58টা, ST হিলৰ বাবে দিয়া আছে 29টা, PHৰ বাবে দিয়া আছে 17টা, EWSৰ বাবে দিয়া আছে 58টা। চেলাৰী দিয়া আছে 14,000ৰ পৰা 60,500লৈ। লগতে গ্ৰেড পে দিয়া আছে 7,400। নম্বৰ 5 ভেকেঞ্চিটো হ'ল জুনিয়ৰ এছিষ্টেণ্ট। জুনিয়ৰ এছিষ্টেণ্টৰ বাবে টোটেল পোষ্ট দিয়া আছে 10টা। জেনেৰেলৰ বাবে দিয়া আছে 4টা, OBC OBCৰ বাবে দিয়া আছে 3টা, STৰ বাবে দিয়া আছে 1টা, ST Pৰ বাবে দিয়া আছে 1টা, ST হিলৰ বাবে 0, PHৰ বাবে 0, EWSৰ বাবে 1টা দিয়া আছে। ইয়াৰ বাবে চেলাৰী দিয়া হৈছে 14,000ৰ পৰা 60,500লৈ। লগতে গ্ৰেড পে দিয়া আছে 5,600 টকা। নম্বৰ 6 শেষৰ ভেকেঞ্চিটো হ'ল টেক্স কালেক্টৰ কাম ৰোড মহৰ। টোটেল পোষ্ট দিয়া আছে 243টা। জেনেৰেলৰ বাবে দিয়া আছে 93টা, OBC OBCৰ বাবে দিয়া আছে 66টা, SCৰ বাবে দিয়া আছে 17টা, ST Pৰ বাবে দিয়া আছে 24টা, STHৰ বাবে দিয়া আছে 12টা, PHৰ বাবে দিয়া আছে 7টা, EWSৰ বাবে 24টা। চেলাৰী দিয়া হৈছে 14,000ৰ পৰা 60,500লৈ আৰু লগতে গ্ৰেড পে দিয়া আছে 5,200 টকা। হাউ টু এপ্লাই PNRD আছাম ৰিক্ৰুটমেণ্ট 2020। এপ্লাই কেনেকৈ কৰিব? ইয়াতে লাষ্ট ডেট দিয়া আছে। লাষ্ট ডেট ফৰ দি ছাবমিশ্যন
অফ অনলাইন এপ্লিকেশ্যন ইন দি মিডনাইট অফ 17/9/2020। লাষ্ট ডেট দিয়া আছে 17/9/2020। অতি সোনকালে ইয়াৰে অনলাইনৰ এপ্লাই লিংক খোলা দিয়া হ'ব। এইটো শ্বৰ্ট নটিফিকেশ্যন হয়, আপোনালোকে অতি সোনকালে অনলাইন কৰিব পাৰিব। ইয়াৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন শ্বৰ্ট নটিফিকেশ্যনখনত দেখুওৱা নাই। এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব অফিচিয়েল এডভাৰটাইজ, আগৰ এডভাৰটাইজ মতে 10 পাছ আৰু 12 পাছ আৰু গ্ৰেজুৱেশ্যন। 10 পাছৰ বাবে পোষ্ট ওলাব ইয়াতে, 12 পাছৰ বাবে ওলাব আৰু গ্ৰেজুৱেশ্যনৰ বাবে ওলাব। বিশেষকৈ BSCৰ বাবে বেছি পোষ্ট ওলাব এই পোষ্টকেইটাৰ কাৰণে। যদি ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো বজাই দিব। ইয়াৰ উপৰিও লাইক কমেণ্ট শ্বেয়াৰ কৰিব। জয় অসম।